অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি আলোচনা কৰোঁ 25 জুনত কোনকেইটা ৰাশিৰ ভাগ্য খুলিব, লগতে তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আগবাঢ়োঁ। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হৈছে। এই ভাগ্য সুপ্ৰসন্ন হৈ থকাৰ ফলত তেওঁলোকে বিভিন্ন দিশত সফলতা লাভ কৰিব আৰু বিভিন্ন কামত হেলা ৰঙে পাৰ হ'ব পাৰিব আৰু জীৱনত সুখ নামি আহিব আৰু মনটো পজিটিভ হৈ থাকিব। লগতে ঘৰখনতো সৌভাগ্য বৃদ্ধি হ'ব, এটা পজিটিভ বাতাবৰণ থাকিব, ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হ'ব, লগতে মাতা পিতাৰ স্বাস্থ্য উন্নত হ'ব আৰু নিজৰো উন্নতি হ'ব আৰু সন্তানৰ পৰা সুখ লাভ কৰিব। লগতে জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, দাম্পত্য জীৱন সুখৰ হ'ব, প্ৰেম পণ সকলোতে শুভ ফল লাভ কৰিব। চাৰিও দিশতে উন্নতি কৰা এই বিশেষভাৱে ভাগ্যশালী ৰাশিকেইটা হৈছে মিথুন, ধনু, তুলা আৰু মেষ ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।